হেল্ল' কি ললি? বনাবলৈ কিবা ল'লোঁ। আচ্ছা। আপুনি ক'ৰবালৈ গৈছিলে? অঁ বুক এখন দিবলৈ গৈছিলোঁ। আচ্ছা, কিবা পঢ়ি আছে নেকি? এনেই এক্সাম এটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। আৰু তই? মই ৰাইটাৰ হয়, ছিংগিঙত ট্ৰাই কৰি আছোঁ, চাওক কি হয়। নাইচ, শুনাবিচোন কেতিয়াবা। চিয়'ৰ শুনাম। কথা এটা সুধোনে? সুধ আকৌ। বয়ফ্ৰেণ্ড আছে নাই এইবোৰে সুধিবি চাগে ন? আপুনি যে এনেকৈ থাকে, আপুনি একচুৱেলি এনেকুৱা নহয় চাগে। অ' আই এম ছ' চৰি, মই এনেকৈ ক'ব নালাগিছিলে চাগে আপোনাক। ধেই একো নাই, বাদ দে এইবোৰ, কম দে কেতিয়াবা। আহ। আচ্ছা, আপোনাৰ নামটো? তৃপ্তি। বাই। আপোনাৰ ঘৰ? অ'কে, বাই। লগ পাম। লগ পাম। হেল্ল'। হে ছয়াম, তৃপ্তি। অঁ হাই, কওক। ওলাই যাবি নেকি? ক'ত যাব? এনেই চন্দ্ৰপুৰ ফালে যাওঁ। এতিয়া মানে চন্দ্ৰপুৰত এ থ তই একো বিজি নাই, ওলা ভাল লাগিব ব'ল। (2002) চনৰ কথা। মই আৰু বা বহুত সৰু আছিলোঁ। আমাক ডাঙৰ দীঘল কৰিবলৈ মায়ে বহুত কষ্ট কৰিছিল। তেতিয়া আমাৰ গাঁৱত বহুত ডাঙৰ বানপানী হৈছিল। খেতি মাটি ঘৰ যি য'ত সা সম্পত্তি আছিল চব বানপানীয়ে উটুৱাই লৈ গ'ল। তাৰপিছত ঘৰখন চলাবলৈ দেউতাৰ হাতত একোৱেই নাছিল। শেষত দেউতাই উপায় নাপাই আত্মহত্যা কৰিলে। আৰু মাও কেইদিনমান পাছত আমাৰ মাজৰ পৰা গুচি গ'ল। মই চাগে তোক ব'ৰ কৰি আছোঁ ন? নাই, আপোনাক দেখি নালাগে আপোনাৰ এটা ডাৰ্ক পাষ্ট আছে বুলি। চবৰে এটা পাছ থাকে। এনিৱে দেৰি হৈছে, ব'ল যাওঁ। বলক। তুমি